নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই কলফুলৰ চব্জি এটি বনাবলৈ ওলাইছোঁ। তাৰে ৰেচিপিটো আপোনালোকৰ ওচৰত আগবঢ়াবলৈ লৈছোঁ। মই কলফুল এটি লৈছোঁ আৰু বাতিটোত এইখিনি দাইল তিয়াই থৈছোঁ আৰু সামগ্ৰী লৈছোঁ আদা নহৰু আৰু পিঁয়াজ। মই কলফুলটোৰ বাকলিটো গুচাই লৈছোঁ। চাওক, কলফুলটোৰ এনেকৈ বাকলি গুচাই লৈছোঁ আৰু এইখিনি কাটি দিব লাগিব। আগৰখিনি কাটি লৈ মই কলফুলটো এতিয়া কাটি ল'ম। চাওক, এইটো বনাবলৈ এইখিনি সামগ্ৰী লাগিব। মই কলফুলখিনি কাটি লৈছোঁ, তাতে আলু দিছোঁ আলু দুটা দি এইখিনি মই ভালদৰে কাটি লৈছোঁ, ধুই মেলি কাটি লৈছোঁ। আৰু এইখিনি দাইলৰ সহায়ত বনাম মই, দাইলৰ লগত। আৰু মই আদা নহৰু পিচি লৈছোঁ, পিঁয়াজখিনিও কাটি লৈছোঁ আৰু দুটা বিলাহী লৈছোঁ। এতিয়া কেৰাহীটো গৰম হৈছে, তাত তেল দি তেলখিনি গৰম হৈ গ'ল। এতিয়া পিঁয়াজখিনি দি ভাজি লৈছোঁ। পিঁয়াজখিনি ভাজি ল'ব লাগিব। পিঁয়াজখিনি ভাজি লৈছোঁ, তাত মই আদা নহৰু পেষ্টখিনিও দি দিছোঁ। এতিয়া মই এইখিনিও ভাজি ল'ম। ইয়াতে মই জিৰাও দিছোঁ, জিৰা জলকীয়া গুড়ি দি সেইখিনি ভালদৰে লৰাই থাকিব লাগিব। এইখিনি ভাজি লৈছোঁ। ভাজি লৈ এতিয়া মই কাটি থৈ দিয়া কলফুলখিনি দি দিছোঁ। দি এইখিনি মই এতিয়া ভাজি ল'ম। কলফুলখিনি এনেকৈ ভাজি ল'ব, নহ'লে লাগি ধৰিব। বহাই দিয়াৰ পিছত আৰু এনেকৈ অলপ টাইম লৰাই থাকিব লাগে, নহ'লে লাগি ধৰে কলফুলখিনি। এতিয়া ইয়াতে মই নিমখ আৰু হালধিখিনি দি ভালদৰে ভাজি ল'ম। এইখিনি মই ভাজি লৈছোঁ। সেইখিনি ভাজি ল'ব ভালদৰে। এতিয়া এইখিনি ভাজি লৈছোঁ, এইখিনি মই অলপ সময়ৰ কাৰণে ঢাকি ৰাখি দিছোঁ। চাওক, এনেকুৱা হৈছে। এইখিনি আকৌ লৰাই দিব লাগিব, যিহেতু এইখিনি শুকান ভাজি হয়, অকণমান লাগি ধৰে। এতিয়া এইখিনি অলপ ভাজি লৈ ইয়াতে মই তিয়াই থৈ দিয়া দালিখিনিও দি দিছোঁ। দি এইখিনি আকৌ ভাজি লৈছোঁ মই। আপোনালোকে এনেকৈ কলফুলৰ চব্জি বনাই খাব পাৰিব। এনেকৈ বনাই খাবলৈ খুব টেষ্টি হয়। বেছি ৰেচিপিটোৰ কাৰণে বেছি সামগ্ৰীৰো প্ৰয়োজন নাই। এনেকৈ বনাই খাবচোন। মই কলফুল আনিলে এনেকৈয়ে বনাই খাওঁ। এনেকৈ মই খাবলৈ বহুত ভাল পাওঁ। আপোনালোকেও বনাই খাব এনেকৈ। মই এইখিনি এনেকৈ ভাজি লৈছোঁ। লৈ এতিয়া মই কাটি থৈ দিয়া বিলাহী দুটা ইয়াতে এড কৰি দিছোঁ। দি এইখিনি আকৌ ভাজি ল'ব লাগিব। চাওক, এনেকৈ ভাজি ল'ব। ভাজি লৈ এইখিনি মই আৰু অলপ সময়ৰ কাৰণে ঢাকি ৰাখি দিম। এতিয়া এইখিনি আৰু লৰাই দিব লাগিব। চাওক, অকণমান লাগি ধৰা নিচিনা হৈছে। এইখিনি অকণমান ভাজি লৈছোঁ আৰু লৈ এতিয়া ইয়াতে মই পানী এড কৰি দিম। ইয়াতে পানীখিনি আপোনালোকে জোখমতে দিব, যাতে এইখিনি পানীখিনি দিয়াৰ পিছত ভালদৰে সিজি যায়। আৰু আপোনালোকে যেনেকুৱা টাইপত খাব বিচাৰে, জোল টাইপতো বনাই খাব পাৰে, মছলা টাইপতো বনাই খাব পাৰে, সেই হিচাপত পানীখিনি দি দিব। এইখিনি পানীখিনি দি মই অলপ সময়ৰ কাৰণে ঢাকি ৰাখি দিছোঁ। এতিয়া চাওক, চব্জিখিনি উতলিছে। এতিয়া এনেকৈ লৰাই দিব। বন্ধু বান্ধৱীসকল, আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনে পালে জনাব। আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। লগতে মোৰ চেনেলটোত যিসকল নতুনকৈ আহিছে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ আহিব লগা ভিডিঅ'সমূহ চাবৰ কাৰণে
কাষত থকা বেল আইকনটো টিপি দিব। এতিয়া এয়া মই চব্জিখিনি হ'বৰ হৈছে আৰু এয়া এনেকুৱাকৈ আপোনালোকে বনাই খাব পাৰিব দাইলৰ লগত কলফুল। এয়া চাওক মোৰ চব্জিখিনি ৰেডি হৈ গ'ল। এইটো নমাই থলোঁ মই। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ।